ডিঙিলৈকে পৰা চুলি, মুখত এভুমুকা দাড়ি আৰু পিঠিত এটা বস্তা লৈ ঘূৰো। মানুহে মোক পাগল বুলি কয়, কাৰণ সিহঁতে নাজানে পিঠিত ভাৰ বৈ ফুৰা জুলুঙাটোত কি আছে। নাজানে সিহঁতে। তুমি শুনিবা তুমি কি আছে তাত। জানিব বিচাৰিবা কি আছে এই মোনাটোত। তাত কি আছে জানা? বহুত সপোন, যিবোৰ মাথো সপোন হৈ ৰল। দেউতাৰ দৰৱৰ লিষ্টখনৰ পৰা টকাৰ অভাৱত মৃত্যু হোৱা মাৰ শেষ আশাখিনিলৈকে, ধৰ্ষণ কৰি মাৰি পেলোৱা ভনীজনীৰ ফটোখনৰ পৰা টকাৰ অভাৱত চাকৰি নাপাই আত্মহত্যা কৰা ভাইটোৰ ডায়েৰীখনলৈকে, মাথো এজাক ভাৰ বব নোৱাৰা সপোন কঢ়িয়াই লৈ ফুৰিছো তাত। মাথো এজাক ভঙা সপোন।